ব্লগাৰ আহিবাই লাই মেগং ফুনাই লোকেবোৰ লাই আশা কেনেকুৱা বনায় কেনেকুৱা নবনায় চাই লওক আপোনালোকে ইয়াতে সৰুকৈ বনাই আছোঁ মানে কেতিয়া হ'ব এইটো এক সপ্তাহৰ পিছত আপোনালোকে দেখিবলৈ পাব এনেকুৱা কি হয় বৰ্তমান চিটাই দিলোঁ দেখিটো পালে মানে কম খৰচাতে কাৰণ হৈ যাওক কিনি খাব নালাগা পূৰা এনেকুৱা হয় মানে ইয়াতে এনেকুৱা কৰিলে কিনি খাব দৰকাৰ নাই আৰু ঘৰতে কৰিলে মানে 5 মিনিটৰ কাম মই বেছি কৰা নাই 5 মিনিট মাত্ৰ কৰিছোঁ 5 মিনিটত এইখিনি হৈ গৈছে এইখিনিতে ঘৰত খাবৰ কাৰণে আৰামছে হৈ যায় পিয়'ৰ অৰ্গেনিক মানে একো নেদা বাছ এইখিনি ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক যাতে কোনোবা আৰু এনেকুৱা গৰীব মানুহ আছে আমাৰ নিচিনাই কৰি খাবলৈ পাৰিব নিজৰ বাৰী একটুকুৰা আছে সৰু কেইটকা নহ'লেও এনেকুৱা জেগাত কৰিব পাৰিব চ' চাই থাকক ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়ক বাই বাই रुको जरा सबर करो এনেকৈ আৰু আছে এইটো হ'ল ভোট জলকীয়া ইয়াক সৰু সৰুকৈ লাগি আছে মানে এতিয়া পুলিচে আৰু না এতিয়া এইগিলা চব পুলিচে ভোট জলকীয়া এইগিলা চাই লওক তাৰপিছত আছে সেইপিনে আপোনাক দেখি আছোঁ এখন ঘৰ চলাবৰ কাৰণে কি কি কৰিব লাগে চাওঁ এইবিলাক লাগিছে মানে আৰু আছে ইয়াতে ভল বুলি কয় এইগিলা জহা ভল এইটো ফুলি আছে লাগি আছে তাৰপিছত এইটো হ'ল মেষ্টা টেঙা মেষ্টা মানে তিতা এইটো আৰু এইগিলা চব ভল আছে মানে এই চাই লওক এইগিলাটো ফুল চব দৰকাৰ হয় এইগিলা নহয় তাৰপিছত আছে আকৌ ইপিনেও আছে ভল জহা ভল আছে ইয়াত জহা ভল আছে এই চাই লওক এইটো লাগি আছে ইয়াত জহা ভল কেনেকৈ লাগে তাৰপিছত আকৌ আছে ইয়াত চাই লওক এইটো হ'ল খাব পৰা হৈ গ'ল ইয়াত খাব পাৰিব আৰু দুদিন পিছত এইগিলা চব জংঘল আছে এইটো হ'ল লেচেৰা লাগিছে মানে ইয়াত বহুত দীঘলকৈ লাগিছে এইটো চব লেচেৰা হয় এইগিলা চব লেচেৰা হৈ যাব আৰু এইটাতো ভল আছে এইটো হ'ল টেঙা মেষ্টা আছে কি বুলি কয় এইগিলা হ'ল তিতা মেষ্টা এইটো কি বুলি কয় তাহাঁতে মইতো নামো নাজানো এইটো চাই লওক আৰু না এনেকুৱাকৈ আছে আৰু দেখি আছোঁ আপোনাক এনেকৈ জাহা তাহা কৰি পেলাই দিলে তাৰমানে এনেকুৱা হয় মানে ইয়াৰ গছ চব জেগাত উঠিছে মানে এইগিলাত উঠাই দিছোঁ কি জেগাত উঠাব লাগে এইটো লাও হয় এইটো লাও আছে মানে ইয়াৰ আগকেলে খাব পাৰে কিনি খাবলৈ দৰকাৰেই নাই মানে আৰু বহুত আছে এইপিনে আছে এইগিলা হ'ল জহা ভল চব জহা ভল এইটো হ'ল লিচু এইটো হ'ল কল ৰঙা কল বুলি কয় এইটো ৰঙা কল এতিয়া বৰ্তমান লগা নাই লাগিব আৰু না তাৰপিছত আছে এইপিনে চাওক এইগিলা চব জহা ফল এইগিলা চব জহা ফল আৰু না ইয়াৰ চাই লওক কেনেকৈ লাগিছে মজাকৈ লাগিছে মানে এতিয়া আৰু বহুত ফুলি আছে আৰু এইপিনে চাই লওক সেয়া তেৰা এইগিলা চব ফল পুখুৰী এইটো মোৰ মেটকা হৈ গৈছে মেটকাটো এনে বনোৱা নাই এইটো দৰকাৰ আছে মানে এইটো হ'ল কাৰ্জি টেঙা কাৰ্জি বহুত লাগিছে গছত এনে পকি যায় চাই লওক এনেই পকি যায় খাওঁ মানুহ নাই अरे कहना क्या चाहते हो এইগিলা চাই লওক আৰু আছে এইপিনে টেঙা আছে বহুত কিছু আছে মানে চ' আপোনালোকে এনেকুৱা কৰি বজাৰ খৰচাবিলাক কমাব পাৰে আপোনালোকে কৈ থাকে কি দাম বেছি হৈছে কি হৈছে বজাৰ আৰু মানুহ কাম কৰিলেহে এনেকৈ এইগিলা চাই লওক মানুহে কাম কৰিলেহে নিজে ঘৰত এতিয়া হ'বলৈ আহিছে আৰু হ'বই আৰু 2-3 দিনৰ পিছত হ'ব ইয়াতো খাব পাম আঞ্জা পাচলি এনেকুৱাই বহুত কাম কৰিব পাৰে তাৰমানে আৰু চাই লওক ইয়াতে তহঁতে এনেকুৱা হালধি বিধানটো আনিবি পেলাই দিবি ঘৰৰ ভিতৰতে বিন্দাছকৈ হালধি গছ গজি যাব আৰু তাৰ পিছত খুন্দি ওলাব পাৰিব হালধি চালধি কিনিব দৰকাৰ নাই আৰু আছে হালধি এইটো চাওক এইগিলা চাওক এইগিলা এনেই পেলাই দিব লাগে মানে এনেই চিটাই দিব লাগে চব কাম হৈ যায় নিজৰ ঘৰতে আপোনালোকে কাম নকৰে তাৰ কাৰণে আঞ্জা পাচলিৰ দাম বেছি বাঢ়ি গৈছে সেইটো কাৰণে চবৰ ঘৰতো থাকিব লাগে এইগিলা কৰিবই লাগে মানে এটা বস্তু কৰিলেহে তাৰমানে আপোনালোকে চলিব পাৰিব এইটো চাওক বেংগন বুলি কয় এইটো লগা নাই লাগিব 2দিনমান পিছত এদিকে জলকীয়া আছে ঘৰত খাবৰ কাৰণে লাগিছিল উগলাই দিলোঁ ইয়াতে আছিল চব জলকীয়া লাগি আছে ফুলি আছে এইগিলা চব লাগি আছে মানে এইটো হ'ল চাইনিজ লিচু নে কি কয় আৰু এইবিলাক কল ৰঙা কলটো লগাই নাই এইটো হ'ল জলকীয়া লাগি আছে ইয়াত ফুলি আছে
লাগিব আৰু বহুত বহুত খালোঁ। এইগিলা চব জলকীয়াও আছে। এনেকৈ কৰিব লাগে মানে কি ক'ম আৰু না, মানুহগিলা এনেই হাল্লা কৰি থাকে ক'ত দাম বাঢ়িছে, ক'ত আঞ্জাৰ দাম বাঢ়িছে। নিজৰ খোৱাৰখিনি এনেকৈ ঘৰত কৰি ল'লে দৰকাৰেই নাই মানে বজাৰত যাবলৈ। মোকতো মানুহগিলাক কয় কি তই বজাৰ কিয় নাযায় মানুহটো বুলি। ময়ে জানো বজাৰত কিয় নাযাওঁ, চব বস্তু থাকিলে আৰু বজাৰত কিয় যাম। আৰু বেহা আৰু আছে সেইপিনি চাইডত, বেহাৰটো দেখুওৱা নাই বৰ্তমান। আপোনালোকে দেখাম আৰু 2 দিনৰ পিছত হ'বই, হোৱাৰ পিছত দেখাই দিম আপোনাক বেহাৰটো কেনেকুৱা হৈ আছে। হা, কচু আছে, আহু কচু ঘৰতে চব আছে মানে। দেখি আছোঁ আপোনালোকে আহু কচু, এইবাৰ আহু কচুটো খুন্দিলেই হ'ব। এতিয়া বৰ্তমান হোৱা নাই, হ'ব আৰু নাই, ৰোৱাটো বেছি দিন হোৱা নাই, মাটি জাপিব লাগিব। এইগিলা চব আহু কচু, এইগিলা হ'ল ফুল, এইটো হ'ল আৰু কি বুলি কয় এইটো ডালিম 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 গছ। আৰু এইটো হ'ল মোৰ চিনাৰী আছিল আৰু না, বৰ্তমান এইটো ফুল নাই ৰ, ফুল থাকিলে দেখালে হয়। আৰু এইটো মোৰ গাৰ্ডেন, ফুল বাগান, মজা মজা ফুল। এইটো চাওক কেনেকুৱা ফুলটো, ষ্টাইলিং ফুল। আৰু বহুত আছে কিবা কিবি। এইটো হ'ল ৰঙা মেষ্টা, এইটো ফুল। আৰু চাই লওক এইপিনে। বাছ আজিৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে যদি মনত ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিয়ক। চিলকিনি চিলকিনি চিলকিনি, থেংক ইউ থেংক ইউ থেংক ইউ চিলকিনি, থেংক ইউ।